নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা চৰ্চিত বিষয় আজি আলোচনা কৰিবলৈ আহিছোঁ কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে দেখা পায় চাওক এটা চৰ্চিত বিষয় মোৰ নামৰ দৰে এজন ব্যক্তিয়ে ঋতু কলিতা নামৰ এজন দাদাই ছ'চিয়েল মিডিয়াত আচলতে এটা ছ'চিয়েল মিডিয়াত একাংশ অসমৰ শিল্পীৰ কাৰণে কিছু কথা ক'লে একাংশ শিল্পীক কিছু কথা ক'লে সেই শিল্পী কথাটো কোৱাৰ পেছৰ পৰা এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়া গৰম হৈ আছে সেই বিষয়টোক লৈ বিভিন্ন নিউজত পৰ্টেলত চৰ্চাৰ কেন্দ্ৰ হৈ আছে সেই বিষয়টোক লৈ আমিও দুআষাৰমান ক'ব বিচাৰিছোঁ হয় প্ৰকৃতাৰ্থত ঋতু কলিতা ডাঙৰীয়াই যিখিনি কথা ক'লে তেওঁ কেইটামান শব্দ ব্যৱহাৰ কৰিলে সেই শব্দকেইটা তাত ব্যৱহাৰ কৰিব নালাগিছিলে হয় সেইটো কিন্তু সঁচা কথা সেই শব্দকেইটা যদি কাটি পেলাই আমি চাওঁ তেতিয়াহ'লে আমি তেওঁ কোৱা কথাটোৰ কিন্তু গোটেইখিনি কথাই আমি সত্য বুলি বা 100% ৰাইট কথা কৈছে বুলি আমি ডাইৰেক্ট ছ'চিয়েল মিডিয়াৰ আগত ক'ব পাৰোঁ কাৰণ তেওঁৰ পক্ষত আমি আছোঁ তেওঁ শুদ্ধ কথা কৈছে দুটামান শব্দ ব্যৱহাৰটো বেয়া কৰিছে সেইটো হয় এতিয়া যিসকল তথাকথিত শিল্পী তথাকথিত নিজকে শিল্পী বুলি কয় আমি বহু শিল্পীৰ ৰং বহু শিল্পীৰ মুখা ইতিমধ্যে গত সময়ত আমি আন্দোলনৰ সময়ত দেখিলোঁ বহু বিভিন্ন সময়ত বিভিন্ন শিল্পীৰ যি ভদ্ৰতাৰ বা শিল্পী নিজকে শিল্পী বুলি কোৱাৰ যিখন মুখা সেইখন বহু দিনৰ আগতে খোল খাই গৈছে আমি বহু শিল্পীৰ দেখিলোঁ তাৰপিছতো আজি অসমৰ সমাজত এনেবিলাক শিল্পী আচলতে দপদপনি হৈ আছে বা এনেবিলাক শিল্পী আচলতে পইচা ডিমাণ্ড কৰি এটা সংস্কৃতিটোক এটা বেপাৰলৈ তেওঁলোকে ধাৱমান কৰিব বিচাৰিছে বা বেপাৰৰ পথ দিছে এতিয়া চাওক শিল্পী বুলি ক'লে সংজ্ঞা আমি দিব নোৱাৰোঁ শিল্পীৰ সংজ্ঞা থকা ব্যক্তি বহুতেই কম আৰু যিকেইজন আছে বহুখিনি কম সংখ্যক ব্যক্তিয়ে আছে আৰু যিখিনি সমূহ আছে সেইসমূহ ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে হয়তো সমাজেও ভালকৈ তেওঁলোকক চিনি নাপায় বা অসমৰ ৰাইজেও আচলতে তেওঁলোকক ভালকৈ চিনি নাপায় উদাহৰণস্বৰূপে আপোনালোকে ইতিমধ্যে ৰাজীৱ খদিয়াৰ যিটো কাহিনী এইটো ৰাজীৱ খদিয়া আচলতে ঢুকাই গ'ল তেওঁ যিখিনি কাহিনী আপোনালোকে সকলোৱে জানে তেনেধৰণৰ শিল্পী কিন্তু আৰু বহুত আছে আজি আমি যিসকল একাংশ শিল্পীক ছ'চিয়েল মিডিয়াত মই চাই থাকোঁতে দেখা পালোঁ নিউজৰ চেনেলৰ আগত তেওঁলোকে যিটো যেনেধৰণে প্ৰতিক্ৰিয়া আচলতে প্ৰকাশ কৰিছে তাৰ পৰা আমি 100% চিয়ৰ হৈ গৈছোঁ যে তেওঁ কেতিয়াও শিল্পী হ'ব নোৱাৰে আগলৈও হ'ব নোৱাৰে তেওঁলোক মাত্ৰ কিবা এটা গান এটা ৰচিছে গানটো গাইছে তেনেকৈ পৰ্যায় এটা থাকিব পাৰে বা বেপাৰ কৰিব পাৰে গান বেছি পেলাই কিন্তু সেই যিখিনি শিল্পীৰ সত্তা শিল্পীৰ সংজ্ঞা সেইটো তেওঁলোকে কেতিয়াও ল'ব নোৱাৰে কাৰণ তেওঁলোকৰ যিটো প্ৰতিক্ৰিয়া ভংগীমা ঋতু কলিতা ডাঙৰীয়াই কিবা কথা এটা ক'লে তাক লৈ যিটো প্ৰতিক্ৰিয়া তেওঁলোকে দিছে সেই প্ৰতিক্ৰিয়াটোক লৈ আমি আচলতে উপলব্ধি কৰিছোঁ নিজে অনুভৱ কৰিছোঁ তেওঁলোক কেতিয়াও শিল্পীয়ে তেনেধৰণৰ আচলতে কেতিয়াও মন্তব্য দাঙি নধৰে এতিয়া চাওক এজন তথাকথিত শিল্পী অভিনেতা মই নামটো নকওঁ সকলোৱে দেখিছে চাগে তেওঁ এটা কথা ক'লে যে ঋতু কলিতা ডাঙৰীয়াই এটা ভিডিঅ'ত কৈছিলে যে উজনিৰ ছোৱালীবিলাক অসমীয়া ছোৱালী বা আহি বা গুৱাহাটীত এনেকুৱা ধৰণৰ বেয়া কামত লিপ্ত হয় সেইটো কিন্তু এটা আলোচনাৰ বিষয় আমাৰে নিজৰে বাই ভনী আমাৰ অসমীয়াৰে নিজৰে বাই ভনী গৈ গুৱাহাটীত তেনেধৰণৰ বেয়া কামত কিয় লিপ্ত হ'ব লাগিছে সেইটো এটা আলোচনাৰ বিষয় সমাজখন বেয়া হৈ যাব সেইটো এটা আলোচনাৰ বিষয়হে সেই বস্তুটোক তেওঁ টানি আনি আজি জাতীয় সংগঠনবিলাক উজনিৰ ক'ত আছে জাতীয় সংগঠনবিলাকে কি কৰি আছে কিয় নিমাত সেই কথাবিলাক কৈ ঋতু কলিতাৰ বিপক্ষে সেই জাতীয় সংগঠনবিলাকক মাতি আনিব বিচৰা যিটো তেওঁৰ লক্ষণ দেখিলোঁ সেই লক্ষণটোত আমি 100% চিয়ৰ যে তেওঁ শিল্পী কেতিয়াও হ'ব নোৱাৰে যদি আপোনালোক শিল্পীয়ে হয় তেতিয়াহ'লে আপোনালোকৰ অসমৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতা আপোনালোকৰ ক'ত আজি অসমীয়া সমাজে অতি গৌৰৱ কৰা আমাৰ নিজৰ বাপতি সাহোন পাণৰো পাণ আমাৰ বিহুক আপোনালোকে বেপাৰলৈ পৰিণত কৰাৰ আচলতে অধিকাৰ ক'ত পালে কাৰণ আপোনালোকে ক'ৰবাত গান গাইছে কনচাৰ্টত ক'ৰবাত গান গাইছে ক'ৰবাৰ প্ৰাইভেট ছেক্টৰৰ কোম্পানীয়ে কোনোবাই গান গাইছে তাত আপোনালোকে 1000 টকা লয় কোটি টকা লয় তাত ক'বলগীয়া নাথাকে কিন্তু অসমীয়া বাপতি সাহোন বিহুটোক আপোনালোকে ডিমাণ্ডেবল কৰি গান গাবলৈ ডিমাণ্ডেবল কৰি যিটো মানে এটা বেপাৰৰ সৃষ্টি কৰিছে সেইটোক লৈ আমি দুখিত অসমীয়া হিচাপে আৰু সেইকাৰণে তেওঁলোক কৈছে আপোনালোকৰ যদি শিল্পী সত্তা আছে শিল্পীৰ সামাজিক দায়বদ্ধতা আছে তেতিয়াহ'লে বাপতি সাহোন বিহুটোক লৈ আপোনালোকে কৰা বেপাৰ কিয় কৰিছে তাৰ উত্তৰটো আমাৰ অসমীয়া হিচাপে এজন যুৱকে আপোনালোকৰ পৰা বিচাৰে সেই উত্তৰটো আপোনালোকে ক'ব হয় আপোনালোকৰ ব্যক্তিগত কথা ক'ৰবাত আপোনালোকে পইচা ল'ব পাৰে সেই বুলি কিন্তু আমি আপোনালোক অসমতে জীয়াই থকা অসমৰ মানুহেই আপোনাক বনাই দিয়া বা অসমৰ যি সমাজেই বনাই দিয়া আপোনালোক শিল্পী সেইবাবে আপোনালোকে অসমৰ সামাজিক যিটো দায়বদ্ধতা সেইটো আপোনালোকে দেখুৱাব লাগিব তেতিয়াহে আপোনালোকে অসমত শিল্পী হৈ বা শিল্পী বুলি আপুনি পৰিচয় পাব পাৰিব বা শিল্পী বুলি আপোনালোকক মনে ভাবিব আজি ঋতু কলিতা ডাঙৰীয়াই কথাখিনি প্ৰকাশ কৰি দিলত ৰাইজৰ আগলৈ ছ'চিয়েল মিডিয়াত আপোনালোকে বেয়া পাই লাভ নাই আপোনালোকে নিজক আচলতে চেঞ্জ কৰক নিজক সলনি কৰক
অসমৰ সমাজত শিল্পী হৈছে অসমীয়া সমাজ জীৱনৰ কাৰণে আপোনালোকৰ অৱদান দি থৈ যাওক, আপোনালোকে অসমীয়া সমাজ জীৱনৰ কাৰণে দায়বদ্ধতা দেখুৱাওক, তেতিয়াহে আপোনালোক শিল্পী বুলি মানিম। ধন্যবাদ। জয় অসম।